ফকিৰাগ্ৰাম অঞ্চলৰ যিসকল আমাৰ সচেতন ব্যক্তিসকল আছে তেখেতসকলে আজি ৰঙালী বিহু অসমৰ জাতীয় উৎসৱখন বহু কষ্টৰ মাজেৰে পালন কৰি আহি আজি 56তম ৰঙালী বিহু উদযাপন কৰিবৰ কাৰণে যিটো উদ্যোগ ল'লে এই উদযাপন কৰা আমাৰ যিটো কমিটি সেই কমিটিখনৰ আমাৰ সভাপতি সাধাৰণ সম্পাদকৰ লগতে সকলো বিষয়ববীয়াসকললৈ মই অন্তৰৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতসকলক মই ৰঙালী বিহু নতুন বছৰৰ আমাৰ হিয়া ভৰা অলক আৰু শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ মই এটা নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, কিয়নো আজি আমাৰ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ নিচিনা আজি ফকিৰাগ্ৰামত তেওঁলোকে যিটো উদযাপন কৰিছে ইয়াৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিবৰ কাৰণে মোক যে তেওঁলোকে বাছনি কৰিলে, নিমন্ত্ৰণ দিলে, এইটো মোৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয়। আজি আমাৰ ফকিৰাগ্ৰাম অঞ্চলৰ যিসকল জাতি জনগোষ্ঠীৰ ৰাইজ আছে তেখেতসকলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ মাজত একো পাৰ্থক্য নাৰাখি অসমখনৰ আমি অসমীয়া আৰু অসমৰ জাতীয় উৎসৱ অসমৰ কলা সংস্কৃতি পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমাৰ যিটো এটা পৰিচয় আছে সেইখিনি ধৰি ৰখাৰ কাৰণে যিখিনি এটা আমাৰ জাতীয় উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ। ইয়াত যে সকলোৱে অংশগ্ৰহণ কৰিছে সেইটো আমাৰ কাৰণে এটা স্পেচিয়েল এটা দিশ বুলি আমি ক'ব পাৰোঁ। ফকিৰাগ্ৰাম অঞ্চলৰ নিচিনা আমাৰ এই সৰু ঠাইত ইয়াত যে যিসকল আমাৰ ব্যক্তি সচেতন নাগৰিকসকল আছে তেওঁলোকে যে প্ৰত্যেক বছৰে আমাৰ এই ৰঙালী বিহুখন যে পালন কৰি আহিছে সঁচাকৈ সেইটো এটা শলাগ ল'ব লগা এটা বিষয়। কিয়নো আজি যিসকল সচেতন নাগৰিকসকলে এই বিহুখন আমাৰ ইয়াত পাতিছে ইয়াত তেখেতসকলে অকল উৎসৱ হিচাপে পালন কৰিব খোজা নাই, তেওঁলোকে আমাৰ মাজত ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী মানুহবিলাকৰ মাজত সংহতি বজাই ৰখাৰ এটা মঞ্চ হিচাপে আজি ৰঙালী বিহুখন এই মঞ্চখন তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। সঁচাকৈ আজি কমিটিত সকলো জাতি ধৰ্মৰ মানুহবিলাকে জড়িত হৈছে। আজি মই ধন্যবাদ দিব লাগিব এই অঞ্চলৰ ৰাইজৰ দান বৰঙণি সহায় সহযোগিতা তেওঁলোকলৈ সদায় আমি সন্তোষজনকভাৱে পাই আহিছোঁ আৰু মোৰ ফালৰ পৰাও যিমান পাৰোঁ মই সহায় কৰি আহিছোঁ আৰু সাংস্কৃতিক মঞ্চখন মই অসম চৰকাৰৰ পৰা আঁচনি লৈ পেলাই ইয়াত জনাবৰ কাৰণে মই দিয়া হৈছিল আৰু এই মঞ্চখন আজি সঁচাকৈ আমাৰ এই ৰঙালী বিহুখন পাতিবৰ কাৰণে যে ব্যৱহাৰ কৰিবলৈ সুবিধাখিনি দিয়া হৈছে বা পাইছে সেইটো এটা আমাৰ কাৰণে খুব সন্তোষজনক বিষয়। যিয়ে নহওক আজি মই গোটেই অসমৰ লগতে ফকিৰাগ্ৰাম অঞ্চলৰ সমূহ ৰাইজলৈ ৰঙালী বিহুৰ নতুন বছৰৰ আকৌ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।